নমস্কাৰ আপোনালোক সকলোকে ইনফোটেইনমেন্ট পল্লব ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত কেইটামান এনেকুৱা ভয়ানক কীট পতংগৰ কথা কম যাক আপুনি দেখিলেই সতৰ্ক হোৱাটো প্ৰয়োজন, নহলে ই হ'ব পাৰে আপোনাৰ কাৰণে ঘাতক। গতিকে সেই কীট পতংগ কেইটা কি আৰু কেনেকৈ ই আমাৰ কাৰণে ঘাতক হ'ব পাৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। বুলেট এণ্ট হৈছে পৰুৱাৰ এটা ডাঙৰ প্ৰজাতি। যদিহে আপোনাক গুলিয়াই তেতিয়া যিমান বিষ হ'ব প্ৰায় সিমান বিষ এই বুলেট আণ্টে কামুৰিলেও হ'ব। আৰু এইটো অলপ সময়ৰ কাৰণে নহয়, এইটো 24 ঘণ্টালৈ ইয়াৰ বিষ থাকে। তাৰ কাৰণেই ইয়াক বুলেট আণ্ট বুলি কোৱা হয়। যদিহে আপোনাক মৌমাখিয়ে বিন্ধে তেতিয়া যিমান বিষায় তাতকৈ 30 গুণ বেছি ইয়াৰ বিষ। এতিয়া আপুনি ভাবক ই কিমান ভয়ানক হ'ব। কিচিং বাগ। এই কিচিং বাগে মানুহৰ ওঠ, চকু আৰু মুখত কামোৰে আৰু কামুৰি তেজ খায়। ইয়াৰ ফলত হোৱা বেমাৰটোক ছাংগাছ বুলি কোৱা হয়। এই পতংগটো মেক্সিকো, চেণ্ট্ৰেল এছিয়া আৰু চাউথ আমেৰিকাত পোৱা যায়। ই সাধাৰণতে বিচনা, ৱাল, ফাৰ্নিচাৰ আদিত লুকাই থাকে আৰু ই কামোৰাৰ পিছত যদিহে চিকিৎসা কৰা নহয় তেতিয়া ব্যক্তিজনৰ মৃত্যুও হ'ব পাৰে। আৰু এই ছাংগাছ বেমাৰটোৰ কাৰণেই বছৰত প্ৰায় 12,000 মানুহ মৃত্যুৰ মুখত পৰে। কি ভয়ানক এই কিচিং বাগ। কিলাৰ আফ্ৰিকানাইজড বীজ। এই মৌমাখিবিধ বৈজ্ঞানিকৰ দ্বাৰা ইউৰোপীয়ান আৰু আফ্ৰিকান মৌমাখি মিশ্ৰণ কৰি অধিক মৌ পোৱাৰ আশাত বনাইছিল, অৰ্থাৎ এইটো এটা হাইব্ৰিড। কিন্তু বৈজ্ঞানিকসকলে যি আশাত এই মৌমাখি প্ৰজাতিটোৰ উৎপন্ন কৰিছিল সেই আশাটো পূৰণ নহ'ল। বৈজ্ঞানিকসকলে যি লেবত ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰি আছিল সেই লেবটোৰ পৰা কিছুমান মৌমাখি ওলাই যায় আৰু বেলেগ বেলেগ ঠাইলৈ গুচি যায়। এই মৌমাখিৰ প্ৰজাতিটোৱে দল হৈ আক্ৰমণ কৰে আৰু ইয়াৰ ফলত প্ৰায় 1000 মানুহ মৃত্যুৰ মুখত পৰিছে। আৰু কেৱল মানুহেই নহয়, ঘোঁৰা আৰু বেলেগ বেলেগ জন্তুৰো এইবিধ মৌমাখিয়ে কামোৰাৰ ফলত মৃত্যু হৈছে। বুলডগ এণ্ট। এই বুলডগ এণ্টক গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি এই পৃথিৱীৰ সকলোতকৈ ডেঞ্জাৰাছ আণ্ট অৰ্থাৎ পৰুৱা বুলি জনা যায়। ইয়াক সাধাৰণতে অষ্ট্ৰেলিয়াত পোৱা যায়। এই পৰুৱাৰ স্বভাৱটো আক্ৰামক অৰ্থাৎ এগ্ৰেছিভ। ই ভয় নকৰে আৰু তাৰ কাৰণে ইয়াক এই নামটো দিয়া হৈছে। আৰু যদিহে এই পৰুৱাই এজন বয়সীয়াল মানুহক কামোৰে তেতিয়া 15 মিনিটত সেই ব্যক্তিজনৰ মৃত্যু হৈ যাব পাৰে। ইমানেই ডেঞ্জাৰাছ ইয়াৰ বিষ। কিন্তু এইবিধ পৰুৱাৰ সংখ্যা বহুতেই কম, যাৰ ফলত মানুহ আৰু ইয়াৰ মুখামুখি খুব কমেই হয়। টিছেটছ ফ্লাই। ইয়াক টিক ফ্লাই বুলিও কোৱা হয়। এই টিছেটছ ফ্লাইক আফ্ৰিকাত পোৱা যায়। ই মানুহ আৰু জন্তুৰ তেজ খায় আৰু তাৰ শৰীৰত এটা ভয়ানক বিষ এৰি দিয়ে, যাৰ ফলত ই কামোৰা ব্যক্তিজনৰ টোপনি আহিব ধৰে আৰু যদিহে সময়মতে চিকিৎসা কৰা নহয় তেতিয়া মানুহজনৰ ইমিউনিটি যদিহে কমজোৰ হয় তেতিয়াহ'লে তেওঁৰ মৃত্যুও হ'ব পাৰে। আৰু বছৰত অৰ্থাৎ টিছেটছ ফ্লাই বহুতো মানুহক মৃত্যুৰ মুখত পেলায়। জায়েণ্ট জাপানীজ হৰ্নেট। এই জায়েণ্ট জাপানীজ হৰ্নেটক এছিয়ান হৰ্নেট বুলিও কোৱা হয়। ই 2 ইঞ্চ পৰ্যন্ত ডাঙৰ থাকে আৰু তাৰ কাৰণে ইয়াক এই জায়েণ্ট নামটো দিয়া হৈছে। কিন্তু ই মানুহক সিমান বেছি এটেক নকৰে। কিন্তু যদিহে মানুহে ইয়াক জকাব যায় আৰু যদিহে ই মানুহৰ পিছত পৰে তেতিয়া ই ইমান সহজতে নেৰে, কিয়নো ইয়াৰ বিষ অতিকে ভয়ানক। এই এছিয়ান জায়েণ্ট হৰ্নেটক ইষ্ট এছিয়া, চাউথ এছিয়া আদিত পোৱা যায় আৰু ই কামোৰাৰ ফলত বহুতো মানুহ মৃত্যুৰ মুখতো পৰিছে। ফানাল ৱেব স্পাইডাৰ। এই মকৰাবিধক অষ্ট্ৰেলিয়াৰ কিছুমান ঠাইত পোৱা যায় আৰু ই মকৰাৰ এটা এনেকুৱা প্ৰজাতি যিয়ে কামোৰাৰ পিছত যদিহে চিকিৎসা কৰা নহয় তেতিয়া ই মানুহজনৰ প্ৰাণ লৈ ল'ব পাৰে। এই ফানাল ৱেব স্পাইডাৰৰ 35টা প্ৰজাতি আছে আৰু ইয়াৰে 6টা এনেকুৱা যিয়ে মানুহক মৃত্যুৰ মুখত পেলাব পাৰে, অৰ্থাৎ 6টা ভয়ানক প্ৰজাতি। এতিয়া আপোনালোকক যিটোৰ কথা কম হয়তো তাক আপুনি বেছি চিৰিয়াছলি নলয়, কিন্তু এই লিষ্টখনত কোৱা সকলোতকৈ বেছি ভয়ানকেই হৈছে সেইটো যিটোৰ নাম এতিয়া কম, আৰু সেইটো হৈছে আপোনালোক সকলোৰে কাণৰ ওচৰত গুণগুণাই থকা মহ। এই সৰু সৰু মহবিলাকেই ডেংগু, মেলেৰিয়া আদি বেমাৰ বিয়পায়, যাৰ ফলত প্ৰত্যেক বছৰত 7 পৰা 10 লাখ মানুহ মৃত্যুৰ মুখত পৰে। ই আমাৰ দেহৰ তেজ খোৱাৰ লগতে বহুত বেমাৰ আমাক দি থৈ যায়। এই ভিডিঅ'টোত কোৱা বাকী যিবিলাক কীট পতংগবিলাক সেইবিলাক কিছুমান নিৰ্দিষ্ট ঠাইত থাকে, কিন্তু মহ প্ৰত্যেকৰে ঘৰত থাকে। গতিকে তাৰ কাৰণে সাৱধান হওক, কিয়নো অন্য কীট পতংগবিলাকৰ তুলনাত ইয়াৰ সংখ্যা বহু গুণেই বেছি। গতিকে এইকেইটাই আছিল আজিৰ ভিডিঅ'টোৰ ভয়ানক কীট পতংগ কেইটা।
গতিকে আজিলৈ এইখিনিয়েই যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰে মজা মজা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ